ৰৈ যাওক, আপুনি জানেনে যে আপোনাৰ ভিতৰত এনে এটা শক্তি আছে যিটোৰ বাবে ডাঙৰ ডাঙৰ কোম্পানীবোৰে লাখ লাখ টকা খৰচ কৰিবলৈ সাজু। কিন্তু আটাইতকৈ দুখৰ কথাটো কি জানে? আপুনি এতিয়াও সেই শক্তিটো চিনি পোৱা নাই। 1997 চনৰ পৰা 2012 চনৰ ভিতৰত জন্ম হোৱা প্ৰতিটো ল'ৰা ছোৱালীৰ তেজত এটা ডিজিটেল কোড আছে। এইটো কোনো যাদুকৰী কথা নহয়। এইটো হ'ল এটা বিশেষ স্কিল যিটো আমাৰ আগৰ প্ৰজন্মই কেতিয়াও আয়ত্ব কৰিব নোৱাৰে। যদি আপুনি আজি এই ভিডিঅ'টো মিছ কৰে তেন্তে আপুনি নিজৰ হাতত থকা হীৰাৰ টুকুৰাক কয়লা বুলি ভাবি জীৱনটো নষ্ট কৰিব। গতিকে আপুনি সাজুনে নিজৰ আচল শক্তিক চিনি পাবলৈ? আচলতে আমাৰ আটাইতকৈ ডাঙৰ স্কিলটো হ'ল ইনফৰমেশ্যন চিনথেচিছ। আমাৰ আগৰ প্ৰজন্মই তথ্য বিচাৰি ফুৰিব লগা হৈছিল, কিন্তু আমি তথ্যৰ মাজতেই ডাঙৰ হৈছোঁ। আমি জানো কেনেকৈ হাজাৰ হাজাৰ ভুৱা খবৰৰ মাজৰ পৰা আমাৰ আচল খবৰটো উলিয়াব লাগে। আমি জানো এটা 10 বছৰ পুৰণি সমস্যা AI ব্যৱহাৰ কৰি কেনেকৈ 10 ছেকেণ্ড বা 10 মিনিটৰ ভিতৰত সমাধান কৰিব লাগে। এইটোৱে হ'ল জেনজিৰ আচল শক্তি। আপোনাক ঘৰত নালায়ক বুলি কয় কাৰণ আপোনাৰ এই মাল্টিটাস্কিং ক্ষমতাক তেওঁলোকে বুজি নাপায়। কিন্তু আজিৰ দিনত এইটোৱে আটাইতকৈ দামী স্কিল। ভাবি চাওক, যিটো কাম কৰিবলৈ এজন মানুহক এমাহ সময় লাগে, সেইটো কাম আপুনি মাত্ৰ কেইটামান ক্লিকত কৰিব পাৰে। কিন্তু সমস্যাটো হ'ল আপুনি এই শক্তিটো কেৱল ৰিলছ চাই নষ্ট কৰি আছে। যদি আপুনি আজি এইটো ব্যৱহাৰ নকৰে তেন্তে কাইলৈ আপুনি এজন নিবনুৱা হৈ ৰৈ যাব। নহয়, এজন স্মাৰ্ট নিবনুৱা। পৃথিৱীখনে আগবাঢ়ি গৈ আছে আৰু যিসকলে এই টেকনিকেল কোডটো বুজি পোৱা নাই তেওঁলোক ইতিহাসৰ আন্ধাৰত হেৰাই যাব। আপুনি সেইটো বিচাৰে নেকি? মই আপোনাক ক'ব বিচাৰোঁ যে আপোনাৰ মোবাইলটো কেৱল মনোৰঞ্জনৰ বাবে নহয়। এয়া হ'ল আপোনাৰ জীৱন গঢ়াৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ। আপুনি নিজকে এজন সাধাৰণ ষ্টুডেণ্ট বা বইজ বুলি নাভাবিব। আপুনি এজন ডিজিটেল ক্ৰিয়েটৰ যিয়ে গোটেই পৃথিৱীখন সলাই দিব পাৰে। মানে মই এইটো ক'ব খুজিছোঁ যে আপুনি এটা ইউটিউব চেনেল চলাব পাৰে, ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰে, উপাৰ্জন কৰিব পাৰে পইচা। আৰু আপুনি এটা ইউটিউব চেনেল খুলি আপুনিও মোৰ দৰে ভিডিঅ' বনাব পাৰে। কিন্তু কেনেকৈ, ক'ৰ পৰা আৰম্ভ কৰিব? ষ্টাৰ্টিংটো মানে ক'ৰ পৰা কৰিব? আজি মই আপোনাক আপোনাৰ শক্তিটোৰ কথা ক'লোঁ, কিন্তু এই শক্তিটো ব্যৱহাৰ কৰি কেনেকৈ টকাৰ মেচিন সাজিব পাৰি, কেনেকৈ এজন মধ্যবিত্ত পৰিয়ালৰ ল'ৰাই ঘৰতে বহি গোটেই পৃথিৱীৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব, সেইটো আমি আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ'ত। যদি আপুনি সেই সুযোগটো হেৰুৱাব নিবিচাৰে তেন্তে কাইলৈৰ বাবে সাজু থাকক, কিয়নো কাইলৈ যিটো কথা মই ক'ম সেইটো শুনাৰ পিছত আপোনাৰ টোপনি হৰণ হ'ব।